মোৰ লগত সংযোগ হোৱা সকলোকে গুড মৰ্নিং, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই গৈ আছোঁ ঘৰত। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ পল্টন বজাৰত। মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পৰা মোৰ ঘৰলৈ কোনফালেৰে কেনেকৈ যাব পাৰি মই আপোনালোকক দেখুৱাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিয়েই দেখা পালোঁ এইখন বহুত পুৰণি বাছ, মিনি বাছ বুলি কৈছিলোঁ আমি। এতিয়া দেখাই পাব নহয়, এইখন ভাল লাগিল দেখি। এইফালে যদি যায় এইটো GS ৰোড, আৰু যদি এইফালে যায় তো এইফালে নেপালী মন্দিৰ, এইফালে জালুকবাৰী ওলাব পাৰিব। এইফালে যদি যায় এইফালে পুলিচ ষ্টেচন পল্টন বজাৰ আৰু ৰেলৱে ষ্টেচনত যাব এইফালেদি। মই যাম এইফালেদি। তো চাব, এইফালে গাড়ী ৰৈ গৈছে, ছিগনেল আছে, চাব পাৰে। ৰেপিডো ছাৰ্ভিচটো আজিকালি ভাল চলে গুৱাহাটীত। মই আছোঁ এইটো ফালে। এইফালে জালুকবাৰী আদাবাৰী পাব। এয়াৰপৰ্টৰ ফালে এইটো ৰাস্তা গৈছে। এইটো ৰাস্তা হ'ল একে আজাদ ৰোড ৰিয়াবাৰী, আৰু এইটো হ'ল ঐতিহ্যমণ্ডিত মন্দিৰ, নেপালী মন্দিৰ। মই দেখুৱাই দিছোঁ, এইটো নেপালী মন্দিৰ, যিটো মন্দিৰ স্থাপিত হৈছিল 1932 চনতে। এইটো মই গৈ আছোঁ। জালুকবাৰী বাছত জালুকবাৰী যাব, খালী আছে। GS ৰোডৰ পল্টন বজাৰখিনি মানে ইমানেই এটা ভাল পইণ্ট হয়। ইয়াৰ পৰা আপুনি গুৱাহাটীৰ যলৈকে যায় ইয়াৰ পৰা সুবিধা হয়। আপুনি যদি ৰেলৱে ষ্টেচন যায় পল্টন বজাৰ, তাৰ পৰাও ওচৰ হয়। আপুনি যদি এয়াৰপৰ্ট যায় ইয়াৰ পৰা ওচৰ হয়, সুবিধা হয়, আৰু ট্ৰেভেলিঙৰ কাৰণে সুবিধা হয় ইয়াৰ পৰা। আৰু শ্বপিং মল যদি যায় ইয়াৰ পৰা বিশালেই হওক বা V2 হওক বা ট্ৰেন্ডছ, ইয়াৰ পৰা য'তেই যায় আপুনি সুবিধা হয়। এইখন মই দেখুৱাই দিছোঁ, এই হ'ল পল্টন বজাৰৰ পাচলি বজাৰ, এইফালে আছে। কাৰণ আজিকালি গুৱাহাটীত খুবেই ট্ৰাফিক জাম হৈ আছে, কাৰণ নতুন ব্ৰিজ বহুত বনাই আছে আৰু ৰাস্তাবিলাক ভাল কৰি আছে। সেইটো কাৰণে বহুত ট্ৰাফিক জাম হৈ আছে। হয়তো কিছুদিন পিছত এইবিলাক শিথিল হ'ব, হ'লে তেতিয়া ৰাইজৰে সুবিধা হ'ব। এইবিলাক পল্টন বজাৰ মানে ফ্ৰুইট মাৰ্কেট এইটো। এইফালে যদি যায় ৰেলৱে ষ্টেচন আৰু ASTC কাউণ্টাৰ ওচৰতে হয়, আৰু মোৰ একদম সমীপতে আছে বিশাল মাৰ্কেট। এতিয়া যিহেতু ৰাতিপুৱাৰ সময়, ইমান ট্ৰেফিক জাম হোৱা নাই বাৰু, তথাপিও চাই লওঁ ক'ত কি হয়। গৈ আছোঁ বাছত। ঠিক এইখিনিয়ে বিশাল মাৰ্কেট হয়, ইয়াৰ অপ'জিটতে আছে। মানে অপ'জিটত নহয়, মোৰ পিছফালে আছে এইটো। মই মানে বিশাল মাৰ্কেটৰ অপ'জিট চাইডত বহি আছোঁ। এইফালে যায় পাণ বজাৰ, কাছাৰীঘাট, ফেঞ্চি বজাৰ। এইফালে এইটো ৰাস্তাৰে যাব লাগে।
এয়া পালোঁ আহি কামাখ্যা গেট। এইফালেৰে কামাখ্যা মন্দিৰলৈ যাব পাৰি চিধা ওপৰলৈ, নীলাচল পাহাৰত যিটো আমাৰ মা কামাখ্যা মন্দিৰ অৱস্থিত। মা কামাখ্যা মন্দিৰ স্থাপন কৰিছিল কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজাই 1565 খ্ৰীষ্টাব্দত। সেইটো মই বিশেষ নাজানিম, যদি মোৰ ভুল হৈছে নে শুদ্ধ হৈছে আপুনি মোক কমেণ্ট কৰি জনাবচোন। যদি শুদ্ধ কৈছোঁতো কৈছোৱেই, ভুল হ'লে শুধৰাই দিব। মালিগাঁৱৰ মেইন পইণ্টত এইখন ব্ৰিজ বনাই আছে। এইখিনি প্ৰায় পালোঁ আহি আদাবাৰী বাছ ষ্টেণ্ড। ইয়াৰ পৰা মেইন চিটিত সোমোৱা বাছবিলাক ইয়াৰ পৰা যায়। এয়া মই পালোঁ আহি জালুকবাৰী। এয়া জালুকবাৰী মানে হ'ল গেট অফ গুৱাহাটী। এইফালেৰে ডাইৰেক্ট গ'লে এইফালে মেইন চিটিত সোমাব পাৰি। আৰু এয়া ওপৰৰে অভাৰব্ৰিজ, ট্ৰেইন গৈ আছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাড়ীত উঠিম, মই আপোনালোকক দেখুৱাই আছোঁ। তো সেইফালেৰে তাত মই গাড়ীত উঠিম, বলক তালৈকে। মই আহিলোঁ সেইফালৰ পৰা আহি মই এইফালেৰে এনেকৈ গুচি যাম। আমাৰ এইটো লাইনত যাব লাগে। তো এইফালেৰে যায় এয়াৰপৰ্ট, চিধা এয়াৰপৰ্ট। এইফালে একোলেণ্ড আছে, এয়াৰপৰ্ট আছে। তো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো ছাইডত আমাৰ এইফালে যাব, ইয়াত তেজপুৰ মঙলদৈ এইটো ছাইডে যাব। আৰু ইয়াতে আছে এইটো আটাইতকৈ আমাৰ ডাঙৰ যিটো হেৰি ভূপেন হাজৰিকা সমাধিস্থল ইয়াতে আছে। এইখিনি জেগা আগতে পুৰণি পাৰ্ক এখন আছিলে।
পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ কিছুমান দায়িত্ব, তো সেইটো পালন কৰি যাব। দেখি ভাল লাগিছে। এইটো G20 ভালকৈ লগাইছিলে, তো এতিয়া ভালেই হৈছে, বৰষুণ পৰি চাব পাৰে। তো মই এতিয়া ল'ব লগা আছে, অলপ ফল মূল ল'ব লগা আছে। কি লওঁ চাই লওঁ। দাদা আপেল কেনেকৈ দিছে? 160 কমলা নাই নেকি আপোনাৰ তাত? ল'ব লগা আছে কেইটামান বস্তু। আপেল কেনেকৈ দিছে? আপেল 170 টাকা। কমলা নাই নেকি আপোনাৰ? কমলা আৰু আপেল একেলগে যোৱা নহ'ল বাৰু। আপেলৰ দামো বহুত, তথাপিতো ল'বই লাগিব, উপায়টো নাই। লৈ আছোঁ বাৰু। মই এতিয়া আহি আছোঁ ব্ৰিজৰ ওপৰলৈ আহি আছোঁ, কাৰণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কোনফালেৰে ক'ত যায়। যিহেতু IPL আৰম্ভ হ'ব 5 তাৰিখে ইয়াতে, প্ৰথমখন মেটচ গুৱাহাটীত। তো সেইফালৰ পৰা আহিব আমাৰ প্লেয়াৰ্ছবোৰ এয়াৰপৰ্টৰ ফালৰ পৰা এনেকৈ আহি, যদি ৰেডিশ্যন ব্লুত থাকে এইফালেৰে যাব ইয়ালৈ, আৰু যদি তাজ ভিভেণ্টত থাকে এইফালেৰেও যাব পাৰিব, তাজ ভিভেণ্টত, আৰু চিটিৰ মাজেৰেও যাব পাৰিব। তো সঁচাকৈ কিবা এটা ভাল লাগিছে। এইবিলাক ৰং কৰিছে, গছবোৰো শুৱনি হৈছে, সেউজীয়া হৈছে, বৰষুণ পৰি, বহাগো আহিল। তো এতিয়া বিহুৰ বতৰ, তাতে আমাৰ ৰমজান মাহ চলি আছে। এইবাৰ চাগে ৰমজান, ঈদ আৰু বিহু একেলগে হ'ব। ভালেই হ'ব, সকলো যি হয়। এয়া চাওকচোন, মই আপোনালোকক দেখুৱাইছোঁ, ইমান ধুনীয়া ফুলবিলাক ফুলি আছে। চাওকচোন, এয়া মালি ফুলনিৰ দায়িত্বত আছে। এইফালেদি গৈ আপুনি খানাপাৰা 9 মাইল এইফালে ওলাই যাব পাৰিব, এইটো ফালেৰে গ'লে। ফাইনেলি অলপ ফল-মূল ল'লোঁ বাৰু। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আপোনালোকক মই দেখুৱালোঁ গেট অফ গুৱাহাটীৰ কিছুমান দৃশ্য, কোনফালেৰে ক'ত যায়। তো মই য'তেই যাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, থাকে বহুত দিন নাথাকে। তো আপোনালোকে মোক আগুৱাই যাবলৈ সাহস দিয়ক, মৰম দিয়ক। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, প্লিজ। দলঙৰ নামটো সৰাইগাঁৱৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে। দলংখনৰ মানে উত্তৰ পাৰত চৰাই নামৰ গাঁও এখন আছিলে, সেই গাঁওখনৰ নামকৰণ কৰা হৈছে। আৰু এই দলংখন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল 1959 চনৰ জানুৱাৰী মাহত, আৰু মুকলি কৰি দিয়া হৈছিল 1962 চনৰ অক্টোবৰ মাহত।
আৰু ইয়াৰ নিৰ্মাণ ব্যয় আছিল 10,65,16,891 টকা আৰু ইয়াৰ দৈৰ্ঘ্য দলংখনৰ দৈৰ্ঘ্য 1492 মিটাৰ আৰু যিখন তলৰ মানে ৰেলৰ কাৰণে দলং আছে দুখলপীয়া বুলি কোৱা হয়তো তলৰ খলপটো তাৰ 1 বছৰ পিছত নিৰ্মাণ কৰি মুকলি কৰি দিয়া হৈছিল এই দলংখন এতিয়া যদি মই যদি তথ্যখিনি ভুল কোৱা নাই তেনেহ'লে আপোনালোকে জনাব আৰু যদি ভুল কৈছোঁ তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক হয়নে নহয় কথাখিনি গাঁও বহাগৰ দিন পৰিল মানে গাঁও শুৱনি হ'ল চহৰতো নকওঁ বাৰু কি হয় কি নহয় কিন্তু গাঁও শুৱনি হয় সেউজীয়া হয় গাঁৱত আহি কিবা এটা ভাল লাগে নিজৰ ঘৰত আহি সেইটো ভাল লগা অনুভৱটো বাহিৰত থকা মানুহখিনিহে গম পায় ঘৰত অহাৰ সময়ত কিমান ভাল লাগে অনুভৱটো আৰু গমেই পাইছে কেনেকুৱা যিহেতু আজিলৈ ইমানেই আপোনালোকে মৰম কৰিব ভিডিঅ'টো চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব চলো থেংক ইউ বাই বাই জয় আই অসম